বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বহু দিনৰ পিছত আজি মনটো বহুত ভাল লাগিছে, কিয়নো বৰ্তমান মোলৈ এটা ভাল খবৰ আহিছে গুগলৰ তৰফৰ পৰা। গুগল তৰফৰ পৰা মোলৈ নতুনকৈ গুগল এডচেন্স। চাওক বন্ধুসকল, সকলোৰে মনত এটা আশা থাকে ইউটিউব চেনেল এটা খুলিলে বোলে তেখেতৰ ইউটিউবটো কেতিয়া মনিটাইজ হয় আৰু গুগল এডচেন্স পিনটো কেতিয়া আহে সেইটোৱে আহিব বুলি মনটোৰ ভাল লাগি থাকে। কেতিয়া আহিব এটা চিন্তাৰ থাকে। আজি আহি গ'ল মোৰ ভাৱনাবিলাক সম্পূৰ্ণ পূৰ কৰিবলৈ। পিনটো আহিলে ঠিকেই, কিন্তু এতিয়া আমি এই পিনটো লৈ পিনি আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব। এড্ৰেছ ভেৰিফিকেশ্যন, এই পিনটো এড্ৰেছৰ কাৰণে দিয়া হয়। ইয়াত আপোনাৰ 6টা সংখ্যা থাকে। এই 6টা সংখ্যাটো আপুনি গুগল এডচেন্স একাউণ্টত গৈ পিনি ভেৰিফাই কৰিব লাগিব। বলক এতিয়া আপোনাক কেনেকৈ ভেৰিফাই কৰিব লাগে এই পিনকেইটা দেখাওঁ। আপুনি যিকোনো এটা ব্ৰাউজাৰত গৈ পিনি গুগল একাউণ্টটো আপুনি লগ ইন কৰিব পাৰে। গুগল এডচেন্স যেতিয়া আপুনি লগ ইন কৰিব, লগ ইন কৰাৰ পিছত এই ধৰণে পেজটো আহিব। পেজটো অহাৰ পিছত আপুনি তলত দেখিছে আপোনাৰ ইউটিউব আৰ্নিংটো দেখাইছে। তাৰপিছত আপোনাৰ তলত একেবাৰে তলত চাব মাজৰ লাইনত ভেৰিফিকেশ্যন এড্ৰেছ কেপ আৰ্নিং। আপুনি বৰ্তমান আৰ্নিং কৰিবলৈ হ'লে ভেৰিফিকেশ্যন কৰিব লাগিব এড্ৰেছত ক্লিক কৰক। ভেৰিফিকেশ্যন এড্ৰেছ ক্লিক কৰাৰ পিছত আপোনাৰ আইডেণ্টিটি ভেৰিফিকেশ্যনটো কমপ্লিট হৈ আছে। বৰ্তমান ছেকেণ্ড ষ্টেপটো আছে। ছেকেণ্ড ষ্টেপত আছে আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন। আপোনাৰ যিটো এডচেন্স একাউণ্টত আপোনাৰ 6টা সংখ্যা আহিছে, এই পিনটো আপুনি তলত ছাবমিট কৰিব লাগিব। চাওক আপোনাৰ 6 ডিজিট ভেৰিফিকেশ্যন পিন, 6 ডিজিট ভেৰিফিকেশ্যন পিনটো আপুনি ইয়াত ক্লিক কৰক, এণ্টাৰ কৰক। এইটো আপোনাৰ পিনটো আছে। পিন দিয়াৰ পিছত আপোনাৰ এতিয়া ছাবমিট কৰি দিম। ছাবমিট কৰাৰ পিছত আপোনাৰ এড্ৰেছটো ভেৰিফাই হৈ যাব। এতিয়া চাওক আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যনটো সম্পূৰ্ণ কমপ্লিট হৈ গ'ল। আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল আৰু আইডেণ্টিটি ভেৰিফিকেশ্যনটো কমপ্লিট হৈ গ'ল। দুইটা প্ৰচেছ আপোনাৰ কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত আপোনাৰ এতিয়া বৰ্তমান আপুনি ইউটিউবৰ ফালৰ পৰা ইনকম কৰাৰ আৰম্ভণি হৈ গৈছে। ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ' পোৱাৰ আশাৰে আপোনালোকলৈ বিদায় মাগিছোঁ আজি। ধন্যবাদ। জয় আই অসম।